বন্ধুসকল এতিয়া খৰি আনি আছোঁ কাৰণতে 3জোপা গছ উঘালি লৈ আনিছোঁ দেখিছোঁ তাই কিমান অ' মাঘ বিহু আহিল মইনা মাঘ বিহু আহিল অ' কুকুৰা হাঁহ চুৰ কৰিবলৈ অ' মাঘ বিহু আহিল মইনা মাঘ বিহু আহিল। স্বাগতম জনাইছোঁ দীপজ্যোতি বৰুৱা ব্লগটো ইউটিউব চেনেললৈ। আজি ব্লগটো হৈছে মাঘৰ বিহুৰ মেজিৰ কাৰণে খৰি আনিবলৈ ওলাইছোঁ। প্ৰতি বছৰে খৰি আনিবলৈ যাওঁ, কোম্পানীৰ ফালৰ পৰা দিয়ে খৰি। আৰু আমি এতিয়া 2জন আহি আছোঁ, আগতো সোমজন দাদা গৈ আছে আৰু পাছত আহি আছে আমাৰ বন্ধুসকল 4-5জনমান আহি আছে। আৰু যোৱা বছৰ বহুত টিকটক বনোৱা হৈছিলে, টিকটক বহুত বনালোঁ খৰি কাটিবলৈ আহোঁতে আৰু লৈ যাওঁতে আমি 3-4জনমান টিকটক বহুত বনালোঁ। এবছৰ টিকটকটো নাই, বন্ধ হৈ গ'ল। আৰু ভোগালী বিহু সকলোৱে শুভেচ্ছা থাকিল। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তাৰ আগলৈ গৈ আছে এতিয়া বহুত ৰবৰ গছৰ বাগান আৰু ৰবৰৰ বাগানৰ মাজেদি আহি আছোঁ খোজকাঢ়ি আমি 2জনে। আগত এইখিনি গ'ল, তাৰ আগত কৈছে আৰু আপোনাৰ লাগিব 10-15 মিনিট লাগিব সময়। তামোল এখন খাই আছোঁ, তামোল এডোখৰ খাই আছোঁ। গাহৰি মাংস আছিলে, গাহৰি মাংস খাইলোঁ। গাহৰি মাংস খোৱাৰ পাছত মুখখন বেয়া লাগিলে, কৈছোঁ দেচোন তামোল এডোখৰ। সেই তাকে এটা চুবাই আছোঁ তামোল এডোখৰ। আমাৰ অসমৰ দৰে নহয় ইয়াত তামোলবিলাক খাবলৈ কিবা কেহেঁত লাগে। ভাগৰ লাগি গৈছে খোজকাঢ়ি আছে। এইফালে ৰ'দটো ওলাই আহি আছে। যোৱা বছৰ এইডোখৰতে ক'ৰবাত কাটিছিলোঁ গছ, আগত আছে গছজোপা। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে গম পাব। এতিয়া আমি গৈ আছোঁ, এইদৰে আমি গৈ থাকিম একা বেকা ৰাস্তাৰে, বাগানৰ মাজে এইবিলাক গোটেইবিলাক ৰবৰ বাগান হয়। এনেকৈ গৈ থাকিম, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে গম পাব। এইদৰে এতিয়া গৈ থাকিম। ওখ চাপৰ ঠাই এইবিলাক কলগছ, এইফালে আছে ৰবৰ গছ, এইবিলাক কলবাৰী। ইয়াৰ মানুহে বহুত কল খায়। এইবিলাক কলগছ, খৰি জাপি থৈছে, খৰি নহয় এইবিলাক কাঠ। তোৰফালে আছে আপোনাৰ ফুল গছ, এইটো ঘৰ বনাই আছে। এইটো কিবা বাংলা বনাই আছে। এইফালে উঠি যাম, এনেকৈ উঠি যাম এইদৰে। এই ৰবৰ বাগানখন আপোনাৰ 2000 বিঘামান হ'ব নেকি, হ'ব ন? 2000 বিঘামান হ'ব। আমি এইটো বাটেৰে আহিছিলোঁ, এতিয়া বৰ্তমান ইয়াৰ পাছে। কোনফালে যাম? এইফালেও যাব পাৰি। এইফালে ওপৰত আছে বাংলা আছে, এইফালে একা বেকা গোটেইবোৰ ৰবৰ বাগানে, ৰবৰ গছ চাৰিওফালে। এইফালে চব কোম্পানী ৰবৰ। গৈ থাকিম। এই কিজন কামাণ্ডো আহি পাইছে এতিয়া বৰ্তমান। এই 4-5জন এতিয়া কামাণ্ডো আহি আছে খৰি নিবলৈ। বিচাৰি পোৱা নাই, মানুহ বিচাৰি পাবলৈ হ'লেও বহুত দিগদাৰ। গৰু বিচাৰি পালোঁ। এতিয়া এইটো গোটেই কোনফালে যাওঁ? ইমান আহল বহল ঠাইত ক'ত বিচাৰি পাম এতিয়া? কামাণ্ডোবিলাক ক'ত, কিমান তলত আছে? চব বহুত তলত আছে। কিন্তু আমি এতিয়া বৰ্তমান বহুত ওখত আছোঁ, নামি যাবলৈ ভয় লাগিছে। এইবিলাক চব
বহুত তলত আছে এইফালে পাৰিম নে যাবলৈ এই কিজন এইবিলাক শিল ডাঙৰ ডাঙৰ শিল এইবিলাক ডাঙৰ 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 নকা এটাকে দাঙি লৈ যাওঁগৈ নি কাণতে পেলাই হা ইমান ডাঙৰ ডাঙৰ পাথৰ ডাঙৰ ডাঙৰ পাথৰ এইটো এটা ঘৰ আছে সৰু তলত আছে নদীখন এইকেইজন এইবিলাক ঘৰ আছে তামোল গছ আছে এইটো পাহাৰ টিলা এইকেইজন ভালকৈ মই মনিবই পৰা নাই এইটো নামি যাম এতিয়া পালোহি খৰি কাটি আছে গছ কাটি আছে এইফালে আছে ওপৰত সেইকেইজন এইফালে আছে আহি আছে এইকেইজন বহি আছে বিচাৰি থাকোঁতে আধা সময় গ'লগৈ পাৰ হৈ মোবাইল সেইকেইজন ওপৰত আছে ওপৰলৈ গৈ আছোঁ ওপৰত কাটি আছে গছ বাপৰে কিমানো উঠা নমা কৰি থাকিম ভাগৰ লাগি গৈছোঁ টিঙে টিঙে পানী খাই গৈছোঁ ওচৰতে আছিলে এৰাৱতীখন খাই একেবাৰে খাওঁতে খাওঁতে এৰাৱতী শুকাই গৈছেগৈ সৰু নদীখন এইজোপা কাটি আছে গছ বহুত কষ্ট পালোঁ যোৱা বছৰ গাড়ী লৈ আহিছিলোঁ তাৰপিছত কাণত নিব লাগিব এইবিলাক কাটি আছে এই দুজন আছে উঠা মাৰিছে আমাৰ ডেকা ল'ৰা আমাৰ বৰাই কাটি আছে গছ বন্ধুসকল এতিয়া খৰি আনি আছোঁ কাণতে 3জোপা গছ উঘালি লৈ আনিছোঁ দেখিছোঁ তাত কিমান ডাঙৰ গছ কঁকাল বেকা হৈ গৈছেগৈ আৰু কি কয় আমাৰ জাতীয় উৎসৱ ভোগালী বিহু কাণ ছিগি গ'লোঁ একেবাৰে টানি টানি হ'লোঁ কাটি কাটি হ'লোঁ নিম আৰু মেজি কাৰণে লৈ আনিছোঁ 3জোপা গছ উঘালি লৈ আনিছোঁ এতিয়া দেখিছোঁ না কিমান দীঘল দীঘল গছ 3জোপা আগত গৈ আছে এজন এজনকৈ কাণত পেলাই পেলাই গৈ আছে ভাগৰ লাগি গৈছোঁ গৈ আছোঁ কাণ বিষাই গৈছে কি ক'ব বন্ধুসকল খৰি আনি পালোঁ এইকেইজন আনি আছে কাণতে পেলাই লৈ আনিছে চব কেনেকৈ লৈ আনিছে ৰম ৰম আৰু চম চমালে গোটেই কাণ দুখন বিষ কৰিছে আৰু 1 কিলোমিটাৰমান হ'ব কাণতে পেলাই 3জোপা গছ উঘালি লৈ আনিছোঁ এতিয়া ৰম ৰমালে চম চমালে 2খন লাম্বু ডাউগিডাল আৰু ডাউগি দৰকাৰ নাই ওখ গছত যদি কিবা ছিঙিবলৈ ইয়াত দি আছে আজি খৰি আনি পাই আছোঁ এই অলপ বহি লৈছোঁ এইবোৰ গোটেই ঘাম ওলাই গৈছে এই কাণ দুখন কলা পৰি গ'ল এতিয়া আমি বহি ৰাজ্যত আছোঁ যদিও প্ৰতি বছৰে এইদৰে মাঘ বিহু আমি পালন কৰোঁ আৰু আমাৰ উৎসৱ আমাৰ সংস্কৃতি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ নিজৰ ভাষা আমি বহিৰাজ্যত থাকিও এইদৰে পালন কৰোঁ আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰিব যেন আমাৰ অসমৰ ল'ৰা বহিৰাজ্যত থাকিও এইদৰে মাঘ বিহু বা বহাগ বিহু পালন কৰে তেতিয়া এই ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৱে জানিব আমাৰ কেতিয়াও আমি পাহৰিব নোৱাৰোঁ আমাৰ উৎসৱ আজিলৈ ভিডিঅ'টো ইমানে আছিল জয় অসম বাই বাই